তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক মাই ইউটিউব চেনেল বিকাশ ভাই। তো আজি মই CC কেমেৰা লগাব আহিছোঁ। তো আপোনালোকে থাম্বনেলত দেখা পাইছে। তো CC কেমেৰা যদি আপোনালোকে লগাব বিচাৰিলে আমাক মাতি দিব, আমি ধুনীয়াকৈ গৈ কিনে আপোনালোকক লগাই থৈ আহিম। এইবিলাক CC কেমেৰা মই জীৱনত প্ৰথম লগাব আহিছোঁ। যি ভৱানী প্ৰেছ নহয়, মানে কিতাপ বনোৱা প্ৰেছ। এতিয়া স্কেন কৰিতো আজি গম পাই না আজিকালি এইবোৰ কিতাপ ক'ত বনায় কি সকলো গম পাব। তো ইয়াতে আমি CC কেমেৰা কানেকশ্যন দিব আহিছোঁ। আজিকালি CC কেমেৰাবোৰতো গমেই পায় যে মোবাইলত বহি আপুনি য'ৰ ত'ৰ পৰা চাই থাকিব পাৰিব, ক'ত কোম্পানীত আপোনাৰ কোম্পানীত কি হৈ আছে, আপোনাৰ দোকানখনত কি হৈ আছে, মোবাইলত কানেকশ্যন। আৰু মই নতুন কিবা এটা শিকাব চেষ্টা কৰোঁ, আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'ত কিবা কিবি এনে শিকি থাকিব পাৰিব। সকলো কথা গম পাব লাগে মানুহে, গম পাইছেনে? তো এইবিলাক ৰেডি কৰা হৈছে, এইবিলাক কেচিং চেচিং মাৰি এইবিলাক কেচিং পাইপ মাৰা হৈছে এইটো। তো এইবিলাক চাকৰি বৰ্ড চৰ্ড অংকুৰে ৰেডি কৰি আছে, এইবিলাক কাটি আছে। মই জীৱনত প্ৰথম আহিছোঁ, মই ইমান এক্সপিৰিয়েঞ্চ নাই এইবোৰ CC কেমেৰা কামত। মই একচুৱেলি ইলেক্ট্ৰিকৰ কাম কৰোঁ, আপোনালোকেতো হয়তো নিশ্চয় গমেই পাইছে। তো এইবিলাক CP প্লাছ এইবিলাক ডিজিটেল আজিকালি মোবাইলত চাই থাকিব পাৰি য'ৰ পৰা। তো ভাল দিছে সুবিধা এটা, কোনো পালাং পুলুং মাৰিব নোৱাৰে আৰু এইবিলাক CC কেমেৰাটো কেনেকৈ গম পাব চেক কৰি আছোঁ। একৰ পৰা যেতিয়া নাম্বাৰিং একদম 8লৈকে মাৰিব। আমাৰ 2 নম্বৰ চুইচটো বেয়া আছে দিয়কচোন, 2 নম্বৰ চুইচটো নাহে, 2 নম্বৰ গাঁতটো 1 3 2 3 4 5 6 7 8। তাৰমানে CC কেমেৰা কানেকশ্যন অ'কে আছে, ইয়াতে কানেকশ্যন নিশ্চিন্ত মনে দিব পাৰে। তো গম পালেনে এটা নতুন কথা? তো ইয়াত প্ৰেছত আহিছোঁ কাম কৰিব। তো ইলেক্ট্ৰিকেল এইবোৰ কাম ময়ে কৰিছিলোঁ এইবিলাক, আৰু দুজন আছে লগত। তো এইবিলাক চব পাৰফেক্ট মেচিন হয় এইটো কিতাপৰ। তো এইটো কানেকশ্যন মই দিছিলোঁ এইটো ধুনীয়াকৈ। তো ইয়াৰে কাম ময়ে কৰিছিলোঁ এইবোৰ। তো এইবোৰ কাম ময়ে কৰিছিলোঁ। তো এইবিলাক চব এইটো পাৰফেক্ট মেচিনটোৰ কাৰণে 3 ফেজ লাইনৰ আপোনাৰ MCB বহাইছোঁ। এইটো যোনটো মেচিন, এইটো পাৰফেক্ট মেচিন। কিবা পাৰফেক্ট মেচিন গম নাপাওঁ ভালকৈ। এইবিলাক চাওক কিতাপবোৰ কেনেকৈ ৰেডি কৰা হৈছে। তো এইবিলাক কিতাপ ক'ত চালান যাব আৰু ক'ত স্কুলে। তো ইয়াৰে যিমান কাম আছে মই কৰিছোঁ এইবিলাক। তো এইবিলাক ময়ে কৰা এইবিলাক কাম। তো ইমান এক্সপিৰিয়েঞ্চ নাই, তো তথাপিতো যিখিনি পাৰোঁ সেইখিনি কৰোঁতে এইবিলাক চব। ইয়াতে এতিয়া কেমেৰা লগাব আহিছোঁ, CC কেমেৰা। তো CC কেমেৰা যদি কিবা কণ্টেক্ট থাকে তো ক'ব, কাৰোবাৰ লগালগি থাকিলে নতুন কানেকশ্যন। তো আপোনালোকৰ যদি CC কেমেৰা লগাবলগীয়া থাকে, তো মই যাৰ লগত আহিছোঁ কামত তেওঁক লগাব পাৰে। বহুত ধুনীয়া ডিচিপ্লিনত কাম কৰাই CC কেমেৰা। তো ৱাইফাই চিষ্টেম CC কেমেৰা আজিকালি গম পাইছেই, মোবাইলত কানেক্ট হয়। তো কেনেকৈ কানেক্ট হয় মই গম নাপাওঁ, যদি পাৰোঁ মই আগলৈ যে দেখাই দিব, যে দাদাই যদি সেইখিনি সময়ত থাকিব পাৰোঁ তো মই নিশ্চয় দেখাম। আৰু এইবোৰ কেবলৰ কাম আমি কৰিছোঁ, এইবিলাক পেনেলৰ কাম, ইলেক্ট্ৰিকৰ কাম বিশেষকৈ কৰোঁ। মই ITI ষ্টুডেণ্ট হয় এজন। তো এইবিলাক চাওক, আমি কেবুলবিলাক এইবিলাক আমি এনেকৈ কম কৰি এইটো পেনেলত লৈ গৈছোঁ। এইবিলাক চাইছেনে? এইবিলাক চাওক কেবুল টানা হৈছে এইবিলাক ধুনীয়াকৈ। ভাল লাগিলে নিশ্চয় বিকাশ ভাইক ছাপোৰ্ট কৰিব আপোনালোকে। আপোনালোকৰ আশীৰ্বাদতো জয় আৰু মোৰ। আমাৰ কেমেৰা ফিটিং হৈ গ'ল প্লেটখনত। তো এইখন যে ঢাকনিখনত লাগিব, এইকেইটা কানেক্টৰ আছে। তো কানেক্টৰকেইটা লাগি যাব এইবিলাক ধুনীয়াকৈ। চাইছেনে? কানেক্টৰ এইবিলাক আছে। তো চাওক কেমেৰা। তো এইফালে আমাৰ দীপদা, আমাৰ বছ, যোন মানে যাৰ কাম এইটো, তেওঁ লগাই আছে এইটো হাৰ্ড ডিস্ক। তো এই হাৰ্ড ডিস্কটো লগাওঁতে খুব সাৱধানে লগাব। বহুত দাম এইটো, 18,000 টকা। এইটো কিবা 6 TB মানে হ'ল 6 টেৰাবাইট। তো আপোনালোকে নিশ্চয় পাইছে গিগাবাইট, টেৰাবাইট, GB। তো সৰুৰ পৰাই ডাঙৰ লৈ, গম পাইছে? এইটো ডাঙৰ বহুত স্পেচ লাগে, সেইকাৰণে টেৰাবাইটত আমি ইউজ কৰিছোঁ। তো মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই দিয়কচোন, তো তথাপিতো মই কৰি আছোঁ। তো আজি এনেই বেকাৰ আছিলোঁ ঘৰত, তো এইখন ইয়াতে বহাম ৰেক হয়। তো এইটো অফিচ ৰুম হয়। তো অফিচ ৰুমত মেইন কণ্ট্ৰলাৰ হ'ব। যদি আপোনালোকে বিচাৰে আমাৰ যে কাম কৰাব, তো মোৰ নাম্বাৰটো নিশ্চয় দিয়া থাকিব ডিছক্ৰিপশ্যনত। তো নিশ্চয় আশা কৰোঁ ভাল লাগিল আপোনালোকৰ। যদি ভাল লাগে নিশ্চয় ছাপোৰ্ট কৰিব। চাইছে ন কেনেকুৱা লগোৱা হৈছে ইয়াতে? এইটো চাওক, এইটো UPS হয়, এইটো UPS মেচিন, আৰু এইটো DB মেচিন আৰু DBS মেচিন, আৰু এইটো মনিটৰটো লাগিছে। তো ধুনীয়াকৈ লগাই দিয়া হ'ল। তো এতিয়া কানেকশ্যন দিয়া হোৱা নাই, কানেকশ্যন ইমান সহজ নহয়, বহুত কাম বাকী আছে। তো এইটো দুৰ্ভাগ্য, মই আপোনালোকক দেখাব নোৱাৰিলোঁ। তো এইটো মই বহাইছোঁ চাওক, ফাৰ্ষ্ট টাইম জীৱনৰ প্ৰথম। তো এই যোনটো আপোনাৰ ৰেকটো মই বহাইছোঁ। তো এইখিনি মানে ফাৰ্ষ্ট টাইম বহাইছোঁ জীৱনত। তো দীপদাই মোক বহাওঁতে, তেওঁ দীপদাৰ হাতখন মানে কাটিছে, অলপ বেয়া হৈ আছে সেইকাৰণে। তো একবাৰ চাই লওক, যদি ভাল লাগে নিশ্চয় আমাক কণ্টেক্ট দিব আপোনালোকে। তো এইবিলাক চাওক, এইটো UPS মেচিন, আৰু এইটো হৈছে আপোনাৰ DBS মেচিনটো, আৰু এইটো হৈছে আপোনাৰ মনিটৰটো। তো গম পালে ন বস্তুটো? তো এতিয়া বঢ়িয়াকৈ মস্ত এনেকৈ ইয়াক চব গুচাই থৈছোঁ। কাৰ্টন চাৰ্টন আমাৰ যিখিনি কাম হ'ল আজি বহুতখিনি, একবছৰ দৰ্জা চৰ্জা বঢ়িয়াকৈ লক কৰি দিলোঁ পিটিককৈ। তো এতিয়া বাই বাই, সকলো শুভৰাত্ৰি, গুড নাইট, যি হয় আৰু বাই বাই।